হেল্ল' এভৰিৱান আজি আৰু এটা নতুন ব্লগ লৈ মই আপোনালোকৰ আগত আহিলোঁ। একচুৱেলি মই গা ধুলোঁ জাষ্ট মানে আমি আজি যাম গুৱাহাটীত, মানে মোৰ আমাৰ গুৱাহাটীত যোনটো ঘৰ আছে তাতে য'ত মানে আমি থাকোঁ গুৱাহাটীত, তো তাতে যাম। তো ঘৰৰ কি অৱস্থা হৈ আছে আজি গৈ কিনে গম পাম আৰু। তো যাবৰ কাৰণে এতিয়া ৰেডি হৈ আছোঁ, ৰেডি হৈ কিনে আপোনালোকক মই লগত লৈ যাম আৰু তাৰে ঘৰটো দেখাম কি অৱস্থা হৈ আছে। হেল্ল' এভৰিৱান, আমি ওলালোঁ এতিয়া গুৱাহাটীত যাবলৈ আৰু ভণ্টি পূৰা ৰেডি হৈছে। তাই আজি মানে কলকাতা যাবগৈ, কলকাতাৰ পৰা মানে তাই মানে অফিচৰ পৰা মানে আন্দামান যাব। তো তাৰ কাৰণে মানে ভণ্টি অলপ হাই কৰি দিয়া, হাই যাব ওলালে। তাইক এয়াৰপৰ্টত থৈ মেলি আমি গুচি যাম আৰু গুৱাহাটী। এক্সাইট হৈ আছে আৰু যাবৰ কাৰণে। ভণ্টি কি আনিবি মোৰ কাৰণে? কি লাগিব বা? কি লাগে? আন্দামানত কি পায়? পানী যি পায় আনিম। অঁ ভাল বস্তু না, যি আৰু অলপ ভাল বস্তু পালে আনিলেই হ'ল আৰু। দিয়া আমি গৈ আছোঁ এতিয়া, দেখাম ৰাস্তাটো আৰু গৈ থাকোঁতে। ষ্টেচন টাইপো আৰু ওচৰে পাজৰে ফুৰিব জাগা বহুত আছে। হয় নেকি? কিবা কয় ইমান বৰ জাৰ্ণি যাই আছা, সেইকাৰণে ভাবিলোঁ অলপমান ভিডিঅ' এটাই অন কৰোঁ, ভিডিঅ' কৰি আছোঁ। আমাৰ মিষ্টাৰে কিবা মানে কি দিব? কি দিম? কি দিম? এটা স্পিচ দি কওক। স্পিচ? যাৰে বাবা যা। ভণ্টি আন্দামান যাব, আমাৰ দুখ লাগি আছে, ক'তো ঘূৰিব যাব নোৱাৰিছোঁ। সেইকাৰণে ভাবিলোঁ আমিও যাক গুৱাহাটীৰ ঘৰ তাত খালি বহুত দিন হ'ল যোৱা নাই। মোক ইমান কালা দেখা গৈছে? কালা দেখা গৈছে? কালা মানুহ তো কালাই দেখা যায়, বগা মানুহ নহয় এনেকা একো নহয় দেই, মোৰগুলা কালা। নহয় দি কালা নহয়। এখন খুঁজছে কালা কে দেখা হৈছে, এখন কালা দেখা মানুহ কালা নিগ্ৰ গিলা বগা কলে বুজব নেকি? ভণ্টি যাই থাকে জংঘলী মানুহ চালো দেখি আহিবি। পছন্দ কৰি আহিবি একটা জংঘলী তুমি। হয় না? আৰু কিবা তাতে মই তাতেই থাকিম দে। না আন্দামানত যাই কেনে তাতে জংলী বিয়া হৈ হেনে আহি যায়। তাতে বোলে হেৰি আইলেণ্ড 48খন আছে বোলে, তাৰে 7খন না 8খন আইলেণ্ড খোলা না, আৰু বাকী আইলেণ্ড বিলাক বন্ধ বোলে। মই জংলী মানুহ আছে, জংলী মানুহ আছে। পাম আৰু ফোন কৰি থাকিবি। আৰু যদি আপোনালোকে যদি ভিডিঅ' দেখব খোজে তেনেহ'লে ভণ্টি ভিডিঅ' কৰি লৈ আহিবি হা, আন্দামানখন কেনেকুৱা। আমি বা কেতিয়াবা যাব পাৰোঁ না নাই চিয়'ৰ হা, ভিডিঅ' চিডিঅ' অলপমান পঠাবি, চবকে দেখাম আৰু আন্দামানৰ ভিডিঅ'। ডান ডান। পালোঁ ৰাজাপাৰা। এতিয়া আমি ইয়াতে অলপমান চাহ খাম, মানে গোটেইকেইটাৰে মূৰ বিষাই আছে। ভণ্টিৰো মূৰ বিষাই আছে না অলপ অলপ। চব ব'লা তেনেহ'লে আমি চাহ খাম। এনে খালি চাহ খাম। অঁ আমি সেইখনত যাম, মৰিচিকা। বেয়া আমি চাহ মজা লৈ আছোঁ। বহুত টেষ্টি। চাহ খাই আছে কিয়? মই জেনেৰেলি ইমান চাহ নাখাওঁ, মানে খুব কম চাহ খাওঁ, কিন্তু ইয়াত বহুত ভাল চাহ। আমি ৰাজাপাৰাত আহিলে এইখনতে আহোঁ। কি নাম এইখন? মৰিচিকা। বহুত ভাল চাহ। এতিয়া আমাৰ হ'ল চাহ খোৱা, এতিয়া ৰাস্তাই চাহ খোৱা হ'ল। এতিয়া ৰাস্তাই আমি এতিয়া কি খাই যাম? চিপছ খাই যাম। চিপছ খাই যাম। তো বলক আমি আৰম্ভ কৰোঁ।
উঠাই দিব লাগে তো ভণ্টি বাই বাই কৰি দিয়ে আৰু যাব ওলাইছা চলো বাই বাই ভালকৈ যাবি দিছো যোৱা যোৱা ভণ্টি গ'ল তো ভণ্টিৰ লগত এনে এখন ফটো উঠিছোঁ তাক বাই বাই দিলোঁ আৰু আমি পালোৱে আৰু বেছি টাইম নাই অলপ পিছত পাই যাম গৈ মেলি চাম আৰু ঘৰৰ অৱস্থা কি হৈ আছে আৰু চ' ফাইনেলি আহি পালোহি ঘৰৰ অৱস্থা একদম বেয়া তো এতিয়া ঘৰ চৰ চাফাই কৰিম আৰু একদম চাফাই অভিযানত লাগি যাম আৰু মানে তো আজিৰ কাৰণে বাই আপোনাক যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট ব্লগত আপোনাক মই এইটো ঘৰৰ ট'ৰো কৰিম এইটো ঘৰটো মই কমপ্লিট দেখাম কিন্তু এতিয়া বহুত লেতেৰা হৈ আছে তো সেইকাৰণে এতিয়া নেদেখাওঁ জাষ্ট পিছত দেখুৱাম তো আজি জাষ্ট এনে আহি পালোঁ একদম আপোনালোকক হেৰি কৰোঁ বাই